সচেতন যুৱক সমাজ আছে সচেতন যুৱক সমাজৰ একক প্ৰচেষ্টা লগতে আমাৰ যিসকল বিশিষ্ট নাগৰিক আছে তেওঁলোকৰ একনিষ্ঠ বতৰ অতি হৈ পেলাই আমি কিছু দুখীয়া মানুহক চাউল দালি প্ৰমুখ্যে তেওঁলোকৰ অত্যাৱশ্যকীয় সামগ্ৰীৰ লগতে যিসকল অতিকৈ নিৰীহ ব্যক্তি কাপোৰ কানি ফটা চিগা দেখিছিলোঁ যোৱা বিগত সময়ত আজি কিছু সংখ্যক ব্যক্তিক আমি নিৰাপত্তাত আপোনাৰ কাপোৰ কানি অলপ বস্ত্ৰ প্ৰদান কৰিছোঁ আৰু এই সময়তে সকলো শিশু লগতে আপোনাৰ বৃদ্ধসকলকো অলপ আমি সকাহ দিবলৈ নিজাববীয়া প্ৰচেষ্টাত অলপ চেষ্টা চলাইছিলোঁ লগতে আমাৰ যিসকল যুৱক সমাজ আছিল সকলো আমাৰ লগতে একত্ৰিত হৈ পেলাই এই কাৰ্য আমি কৰিছোঁ কেইঘৰ মানুহক দিছে বৰ্তমানলৈতো আৰম্ভণি আমি 4 ঘৰ মানুহৰ পৰা কৰিছোঁ অহাকালিৰ ভিতৰত আমি 70 পৰা 80 ঘৰ মানুহক এই সুবিধাখিনি আমি প্ৰদান কৰিম বুলি আশা ৰাখিছোঁ বিশ্বত ভয়াৱহ কৰোণা ভাইৰাছৰ হেৰিয়ত দুখীয়া দৰিদ্ৰ জনসাধাৰণে কাম বন কৰিব পৰা নাই হাজিৰা কৰিব পৰা নাই তেওঁলোকক আমি কিছু খোৱাৰ আমাৰ সামৰ্থ্য আমাৰ এই বৃহত্তৰ চিৰাজুলিৰ যুৱ সমাজে আমাৰ সামৰ্থ্য অনুযায়ী খোৱা বস্তু অলপ যোগান ধৰিছোঁ আৰু লগতে একেবাৰে দুখীয়া নিচলা যিসকল মানে আছে আমি আগতে গৈ আছোঁ তেওঁলোকৰ ঘৰত দেখিছোঁ কাপোৰ কানি বোলে জৰাজীৰ্ণ অৱস্থা তেওঁলোকক মানে এযোৰ কাপোৰ বা তেনেকুৱা ধৰণৰ দশসাহায্য হিচাপে আমি দিবলৈ আমি প্ৰচেষ্টা লৈছিলোঁ যিহেতু ইয়াত কিমানজন মানে যুৱকে সহযোগিতা আগবঢ়াইছে ইয়াত আমাৰ এইটো অঞ্চলৰ সকলো যুৱকে লগতে আমাৰ ৰাজনৈতিক বুলি নকওঁ কিন্তু আমাৰ ইয়াত ৰাজনৈতিক দলৰ এজন আছে তেওঁলোকেও আমাক সহায় সহযোগ কৰিছে আমাৰ বিধায়ক মহোদয়ৰ ইয়াত অনুপ্ৰেৰণা আছে তেখেতসকলৰ পৰা আমি সহায় সহযোগিতা পাইছোঁ আজি আমাৰ শুভাৰম্ভণি ইয়াৰ পিছত পৰ্যায়ক্ৰমে আমি গোটেই সমষ্টিটোৱে আমি বিস্তাৰিত কৰিবৰ কাৰণে প্ৰচেষ্টা হাতত লৈছোঁ